হেল্ল' এভৰিৱান, নমস্কাৰ। অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কলৰ মালপোৱা এটা ৰেচিপি। তাৰ কাৰণে প্ৰথমতে মই 2টা জাহাজী কল লৈ লৈছোঁ। আপোনালোকে যিকোনো কল লৈ ল'ব পাৰে। এতিয়া কলটো গুচাই সৰু সৰুকৈ কাটি এটা মিক্সাৰ জাৰত দি লৈছোঁ আৰু লগতে 4 চামুচ চেনি দি গোটেইখিনি ব্লেণ্ড কৰি ল'ব লাগিব। চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰিব। এয়া গোটেইখিনি ব্লেণ্ড কৰা হৈ গৈছে। এতিয়া এই মিশ্ৰণখিনি এটা পাত্ৰত উলিয়াই লৈ লৈছোঁ। এতিয়া ইয়াৰ লগত দিছোঁ 1 কাপ ময়দা, আধা কাপ আটা আৰু এচামুচ চফ দিছোঁ। চফখিনি মই অকণমান খুন্দি লৈ লৈছোঁ। গোটেইখিনি ভালকৈ মিহলি কৰি লৈ লৈছোঁ। আপোনালোকে আটা আৰু ময়দাৰ সলনি পিঠাগুড়িও দিব পাৰে। পিঠাগুড়ি দিয়া কলৰ মালপোৱাও খাই ভাল লাগে। মালপোৱাৰ মিশ্ৰণখিনি ডাঠ হৈ থকাৰ কাৰণে অকণমান গাখীৰ দি দিছোঁ। প্ৰায় আধা কাপৰ জোখাৰে গাখীৰ লৈ লৈছোঁ। অকণমান দি গোটেইখিনি মিহলি কৰি লৈ লৈছোঁ। গাখীৰ সলনি আপোনালোকে পানীও দি ল'ব পাৰে। গাখীৰখিনি দিওঁতে একে কোবতে গোটেইখিনি দি নিদিব। কেতিয়াবা গোটেইখিনি একে কোবতে দি দিলে বেছি পাতল হৈ পৰে। এতিয়া দিছোঁ আধা চামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰ দিয়াৰ পিছতো ভালকৈ গোটেইখিনি মিহলি কৰি লৈ লৈছোঁ। মালপোৱা বনাবৰ কাৰণে মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি ভাজিব লাগিব। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল আৰু অকণমান ৰিফাইন তেল দি লৈছোঁ। মিঠাতেল আৰু ৰিফাইন তেল মই 2টা ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া গেছটো একেবাৰে কমাই ৰাখি এখন চামুচৰ সহায়ত মিশ্ৰণখিনি দি দিছোঁ। কলৰ বেটাৰখিনি তেলত দিয়াৰ পিছত এতিয়া গেছটো হাই ফ্লেমলৈ আনি লৈছোঁ। তাৰপিছত হেতাখনেৰে এনেকৈ মালপোৱাটোৰ ওপৰত তেলখিনি দি দিছোঁ। তেতিয়া মালপোৱাৰ কালাৰটো ধুনীয়া হয় আৰু ধুনীয়াকৈ ফুলি আহে। আৰু ইয়াত দেখিছে ধুনীয়াকৈ ফুলি আহিছে। এতিয়া গেছটো একেবাৰে কমাই ৰাখি ৰঙচুৱা হোৱালৈকে ভাজি ৰাখি লৈ লৈছোঁ। আপোনালোকে 2-3টা একেলগতে দি বনাবও পাৰে। মই এটা এটাকৈ বনাই দিছোঁ। গেছটো একেবাৰে কমাই ৰাখি দুয়োফালে ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ৰাখি ল'লোঁ, যাতে ভিতৰখনো কেঁচা হৈ নাথাকে। আৰু এয়া আমাৰ প্ৰথমটো মালপোৱা বনাই ৰেডি হৈ গৈছে। আৰু ইয়াত দেখিছে দেখিবলৈ খুব ধুনীয়া হৈছে। খাবলৈও খুব ভাল হৈছিল। বাকী থকা মালপোৱাকেইটাও একেদৰে বনাই লৈ লৈছোঁ। প্ৰথমতে গেছটো একেবাৰে কমাই ৰাখি কলৰ বেটাৰখিনি তেলত দি লৈছোঁ। তেলত দিয়াৰ পিছত গেছটো বঢ়াই দিছোঁ। যেতিয়া মালপোৱাটো অকণমান ৰঙচুৱা পৰিব আৰু ফুলি আহিব, তেতিয়া গেছটো একেবাৰে কমাই ৰাখি ল'ব। তাৰপিছত ৰঙচুৱাকৈ ভাজি ল'ব। এনেকৈ মই গোটেইকেইটা মালপোৱা বনাই ল'লোঁ। কলৰ মালপোৱা খাবলৈ খুব টেষ্টি আৰু হেল্ডিও হয়। আপোনালোকে এইদৰে এবাৰ বনাই খাই চাব, নিশ্চয় ভাল পাব। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।